নমস্কাৰ সকলো অসমবাসী ৰাইজলৈ মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ আৰু আজি আমাৰ ভণ্টি বিবাহ পাশত আবদ্ধ হ'ব আৰু দুদিনৰ পাছত যুগ্ম জীৱন আৰম্ভ কৰিব। সেইহেতুকে আজি বংশ পৰিয়াল ককাই ভাই কণ মইনাহঁতৰ লগত মিলা প্ৰীতিৰে শেষ সাঁজ আহাৰ গ্ৰহণ কৰিছে। এয়া মাতৃয়ে আগবঢ়াই দিছে ধূপ ধূনাৰে তাইক আহাৰ গ্ৰহণ কৰিবৰ কাৰণে অসমীয়া নিয়ম কানুনৰ মাজেৰে আহাৰ আগবঢ়াই দিছে। বহুত দুখৰ কথা, এগৰাকী কন্যা ঘৰখনৰ পৰা বিদায় দিয়া, ঘৰখনৰ পৰা উলিয়াই দিয়া এই মুহূৰ্ত বহুত দুখ লগা বিষয়, দুখ লগা বিলৈ হয়। কন্যা বহু দূৰণিলৈ বিবাহ পাশত আবদ্ধ হ'ব। ইয়াৰ মাতৃয়ে আহাৰ গ্ৰহণ কৰাইছে। আজিয়ে ককাই বাই ভনীৰ লগত মিলা প্ৰীতিৰে তাই শেষবাৰৰ কাৰণে আহাৰ গ্ৰহণ কৰিব আৰু দুদিনৰ পাছতে তাই যুগ্ম জীৱন আৰম্ভ কৰিব। সকলোকে কন্দুৱাই থৈ যাব, তাই সকলোকে কন্দুৱাইছে। এই মুহূৰ্ত বহুত দুখ লগা মুহূৰ্ত। ক'ত গলি মনোজ মাতি আছো কেলা হ পানী দে, পানী গ্লাস দে, পানী গ্লাস দে। ধূপ ধূনাৰে আগলি কলপাতৰ শৰাইখনি আগবঢ়াই ধূপ ধূনাৰে বন্তি গছি ভগৱানৰ নামত আগবঢ়াই এয়া কন্যাগৰাকীক আহাৰ গ্ৰহণ কৰাইছে নিজ মাতৃয়ে। আৰু মৰমৰ ভাতৃয়েও এয়া নিজৰ একমাত্ৰ ভাতৃ বাই ভনী বায়েকক এয়া আহাৰ গ্ৰহণ কৰাই আছে। মৰমৰ বায়েকগৰাকীক বাইদেউক দূৰণিলৈ বিদায় দিব। এয়া ভায়েকে আহাৰ গ্ৰহণ কৰাই আছে। এয়া বায়েকে তাইক কইনাগৰাকীক আহাৰ গ্ৰহণ কৰাই আছে। বহুত দুখ লগা মুহূৰ্ত এয়া। সকলোৱে তেনেকৈ নিজৰ বংশোদ্ভূত ককাই ভাইয়া খুৰীয়েকে তাইক আহাৰ গ্ৰহণ কৰাইছে। মুখত এমুঠি ভাত আগবঢ়াই দিছে। এয়া কইনাৰ বৌয়েকে এয়া এমুঠি আহাৰ গ্ৰহণ কৰাইছে। এয়া
যেনেকৈ বাই ভনী ককাই ভাই সকলোৰে খুৰীয়ে মাহীয়েক সকলোৰে তাই এমুঠি এমুঠিকৈ আহাৰ গ্ৰহণ কৰাই আছে। বহুত মৰমৰ এসাঁজ এমুঠি তৃপ্তিৰে তাইক ৰান্ধি খুৱাইছে। এয়া তাই এই ঘৰখনত পিতৃ মাতৃৰ গৃহত এয়া শেষৰ বাবে এসাঁজ তৃপ্তিৰে সকলোৱে তাইক এমুঠি এমুঠিকৈ খুৱাই আছে। ফোন কৰিছে বহুত দুখৰ বিষয়, দুখ লগা এই মুহূৰ্ত। এগৰাকী কইনা ঘৰখনৰ পৰা বিদায় দিয়া মনৰ দুখ বেদনা বুজাব নোৱাৰা এই মুহূৰ্ত। নিজৰ যেতিয়া কন্যাগৰাকী ঘৰখনৰ পৰা উলিয়াই দিব, সেই মুহূৰ্তটো নিজৰ আত্মীয়জনে, নিজৰ পিতৃ মাতৃ ভাতৃ ভগ্নী সকলোৱে সেই দুখ অনুভৱ কৰিব পাৰে।